নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চৌপাশতে উপলব্ধ এবিধ বনৌষধি উদ্ভিদৰ বিষয়ে অৰ্থাৎ উদ্ভিদজোপাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো সেই বনৌষধি উদ্ভিদজোপাৰ নাম হ'ল নৰসিংহ নৰসিংহ এজোপা উত্তম বনৌষধি উদ্ভিদ এন্টিঅক্সিডেন্ট গুণেৰে ভৰপূৰ নৰসিংহৰ পাতত এন্টিফাংগেল এন্টিবেক্টেৰিয়েল গুণ আছে ইয়াৰ পাতত জিৰ' ফেট তথা প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায় খনিজ লৱণৰ ভিতৰত কেলছিয়াম ফছফৰাছ আইৰণ মেগনেছিয়াম আৰু কোবাল্ট আদি পোৱাৰ সমান্তৰালভাৱে ভিটামিন এ ভিটামিন বি আৰু ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায় এইবিলাকৰ উপৰিও ইয়াৰ পাতত এমাইনো এচিড গ্লাইক'চাইড আৰু ফ্লেভিনয়েড আদি উপাদানো পোৱা যায় এই নৰসিংহৰ পাতবোৰ আমি সাধাৰণতে খাদ্য হিচাপে গ্ৰহণ কৰোঁ সাধাৰণতে নৰসিংহৰ পুৰঠ পাতবোৰ ধুই ৰ'দত শুকুৱাই গুৰি কৰি কাঁচৰ পাত্ৰত ভালদৰে সাফৰ মাৰি সংৰক্ষণ কৰি থ'ব পাৰি আৰু এই ঔষধি গুণ থকা নৰসিংহৰ গুৰিৰে মাছৰ আঞ্জা ৰন্ধাৰ উপৰিও আন পাচলি ৰান্ধোতেও মছলা হিচাপে ব্যৱহাৰ কৰিব পাৰি নৰসিংহৰ উপকাৰিতা নৰসিংহৰ পাতত থকা আইৰণে শৰীৰত তেজৰ পৰিমাণ বঢ়ায় নৰসিংহ পাতৰ ৰসে যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি যোগায় নৰসিংহ পাতৰ ৰস ডায়েবেটিছ কিডনী লিভাৰজনিত সমস্যাত উপকাৰী গ্ৰহণী ডায়েৰিয়া আভোক অৰুচি বদহজম আদিত নৰসিংহ পাত উপকাৰী অপকাৰী কলেষ্ট্ৰল কম কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰে নৰসিংহই শৰীৰৰ হাড় দাঁত নখৰ গঠন মজবুত কৰে চকুৰ দৃষ্টিশক্তি সঠিকভাৱে ৰখাত সহায় কৰে পেটৰ বিষ হ'লে 4 কাপ পানীত নৰসিংহ গছৰ শিপা 5-6 গ্ৰাম লৈ সিজাই উঠিপোৱা পানী খালে পেটৰ বিষ ভাল হয় পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় বুলি জনা যায় পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামুৰণি ভাল হয় দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ পুঁজ আদি বাহিৰ হ'লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ'লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায় মেদবহুলতাত যিসকলোকে ভুগি আছে তেওঁলোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পাব ইয়াৰ লগতে কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম পৰিমাণৰ নেমু ৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায় নৰসিংহৰ পাত সিজাই পোৱাৰ অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে বসন্তকালৰ আগমনৰ লগে লগে নৰসিংহ গছত কোমল পাতৰো আগমন ঘটে আৰু শীতৰ সময়ত ইয়াৰ বুঢ়া পাতবোৰো সৰিব ধৰে গতিকে ইয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সহজলভ্যতাৰ সময়ত খোৱাৰ প্ৰতি আমি যত্নপৰ হোৱাটো উচিত আজি এই সৰু ভিডিঅ'টোত আপোনালোকৰ মাজত নৰসিংহ গছৰ পাতৰ কিছু উপকাৰিতাৰ বিষয়ে শ্বেয়াৰ কৰিলোঁ এনেধৰণৰ বিষয়ৰ ওপৰত আগলৈ জানিব বিচাৰে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু ফেচবুক পেজখন ফ'ল' কৰি ৰাখক